Hey guys, namaskar, assalamualaikum ki khobo apnalokor akha kori sobe bhale ase so guys itimodhe apnaloke sobe khuna paisil jua 26 aru 27 tarikhe park hoi jua Sampupara Asom Bhiktit jonopriyo naw khelor prothom puroskar hisabe Sampupara অঞ্চলৰ কৰাইবিল গাঁৱত একদম মা খাওয়া নামৰ জনপ্ৰিয় নাওখনে কিন্তু প্ৰথম পুৰস্কাৰ পালসাৰ বাইক এখন তেওঁলোকে লাভ কৰিছে আৰু হেই প্ৰথম পুৰস্কাৰ লাভ কৰাৰ কাৰণে আজি এইখন কৰাইবিল অঞ্চলত মা খাওয়া নামৰ জনপ্ৰিয় নাওখনৰ মালিকৰ ঘৰত কিন্তু উখলমখল পৰিবেশ আপোনালোকে দেখাবলৈ পাই আছে সো গাইস আজি এখন অনুষ্ঠানত এইখন আনন্দ বিজয়ী আনন্দ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে খণ্ডলিত বামৈ জিলা পৰিষদৰ সন্মানীয় সদস্য শাহজাহান আলী ছাৰ ডাঙৰীয়া গতিকে তেখেতৰ মুখৰ পৰা আমি এইখন বিজয়ী আনন্দৰ অনুষ্ঠানৰ বিষয়ে আমি অকনমান জানিবলৈ চেষ্টা কৰিম প্ৰথমে মই কৰাইবিল অঞ্চলৰ যিসকল মহান ব্যক্তিৰ তৎপৰতাত মা হওয়া নাওখন ইয়াত আজিও আছে আজি প্ৰায় 30 বছৰৰ আগৰ পৰাই মা হওয়া নামেৰে নাওখন ইয়াত আছে আৰু এই 30 বছৰ জোৰা আজি নাও ইয়াত মানে খেলা নিজৰ নাও পৰিচালনাৰ নিজৰ যিখন পৰিয়ালবৰ্গৰ সদস্য বন্ধুসকলে এই নাওখন পৰিচালনা কৰি আছে প্ৰথমে ৰেহাতুল্লাহ দেৱানী নামৰ যিজন প্ৰয়াত মৃত ব্যক্তি এই মহান ব্যক্তিজনৰ ৰুহৰ মাগফিৰাত আল্লাহৰ ওচৰত কামনা কৰিছোঁ লগতে এই পৰিয়ালবৰ্গৰ সমূহ সদস্য বন্ধুলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ সুভাষিক জনাইছোঁ যে তেখেতসকলে আমাৰ এই সমাজখনক আজি নাও খেলৰ জৰিয়তে যি পৰম্পৰা যি সংস্কৃতি অসমত আজি বিভিন্ন সময়ত ৰাজনৈতিক ধৰ্মীয় মেৰিকৰণৰ মাজেদি আমাৰ মাজত যিবিলাক বিশৃংখল অপসংস্কৃতি দেখা যায় তাৰে মাজত আজি এই কৰাইবিল অঞ্চলৰ এই বিশেষ কিছু ব্যক্তিৰ পৰিচালনাত বিশেষ কিছু পৰিয়ালৰ পৰিচালনাত আজি এই নাওখন ইয়াত পৰিচালনা কৰি ইতিমধ্যে বহুত সুনাম অৰ্জন কৰিছে আজিও মই যি আন্তৰিকতা যি একতা যি ভাতৃত্ববোধ মই এই বাইচাসকলৰ মাজত দেখিছোঁ মই যথেষ্ট আলপুত হৈছোঁ মই আশা কৰিছোঁ অনাগত দিনবোৰত এই নাওখনে আৰু বহুত সুখ্যাতিৰে এই গাঁওখনৰ কৰাইবিল গাঁওখনৰ মানে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ লগতে পৰিয়ালবৰ্গৰ মানুহখিনিৰ যিটো নাওখনৰ প্ৰতি যি মহান মানে যিটো মহানুভৱতা মই তাক মানে যথেষ্ট শলাগ লৈছোঁ কাৰণ নাও প্ৰেমী মানুহ যথেষ্ট থাকে কিন্তু নাও পৰিচালনা মানুহৰ অভাৱত কেতিয়াবা এই আমাৰ মাজৰ পৰা পৰম্পৰাবিলাক নোহোৱা হৈ যায় আৰু এই হেৰাই যোৱা পৰম্পৰা হেৰাই যোৱা সংস্কৃতি আজি কৰাইবিলবাসী গোটেই মানুহে যিখিনি আন্তৰিকতাৰে হেৰাই যোৱা পৰম্পৰাক আকৌ ঘূৰাই আনি আমাৰ মাজত যি এক আনন্দ যি এক একতা যি এক ভাতৃত্ববোধৰ এনাজৰীডাল সঠিকভাৱে লৈ যাবলৈ সক্ষম হৈছে তাত মই বহুত আনন্দিত হৈছোঁ সুখী হৈছোঁ আশা কৰিছোঁ অনাগত দিনত এই মা হওয়া নামৰ নাওখনে খুব স্বাভাৱিকভাৱে জয়যুক্ত লাভ কৰিব বিজয় হ'বলৈ সক্ষম হ'ব অৱশেষত আমাৰ এইখন কৰাইবিল অঞ্চলৰ খুব জনপ্ৰিয় নাও মা হওয়া নাৱৰ যিসকল খেলুৱৈ বন্ধু আছে বা এইখন অঞ্চলৰ যিসকল এই নাৱৰ প্ৰতি প্ৰেমী মানুহ আছে তেখেতলোকক সকলোকে একদম আশীৰ্বাদ আৰু সবৰে আহ্বান জনাইছে যাতে আপোনালোকে সবে এইখন নাৱৰ প্ৰতি আশীৰ্বাদ ৰাখে আৰু এইখন নাও যাতে আমাৰ এইখন অঞ্চলত বহুত ভাল ভাল খেল দেখায় যাতে সুনাম অৰ্জন কৰি আনিব পাৰে সবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু এইখন নাৱৰ কাৰণে আপোনালোকে যিমান পাৰে দোৱা কৰিব সো আকৌ লগ পাম নতুন এটা ভিডিঅ'ত জয় অসম মা হওয়া জিন্দাবাদ 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 মা হওয়া জিন্দাবাদ 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 রেহাতুল্লাহ জিন্দাবাদ 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 রেহাতুল্লাহ জিন্দাবাদ 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 কৰাইবিল জিন্দাবাদ 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 কৰাইবিল জিন্দাবাদ 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 বাহালি জিন্দাবাদ 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 অৱশেষত সকলোকে ধন্যবাদ জনাইছোঁ আৰু নাওপ্ৰেমী দৰ্শকক আহ্বান জনাইছোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ পেজটো ফ'ল' কৰি দিয়ক থেংক ইউ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত